এওঁ হৈছে ভ্ৰাম্যমান জগতৰ বিখ্যাত কমেডিয়ান ভাস্কৰ বৰ্মন। আমি প্ৰত্যেকজন অসমীয়াই থিয়েটাৰ চাই ভাল পাওঁ। অসমত থিয়েটাৰ বেয়া পোৱা মানুহ নোলাব, মই ডাঠি ক'ব পাৰোঁ। থিয়েটাৰত যেনেকৈ ট্ৰেজেডি চিন আছে, ৰোমান্টিক চিন আছে, ঠিক তেনেকৈ কমেডি চিনো আছে। এজন কমেডিয়ানৰ কমেডি চাই মই হাঁহিত বাগৰি পৰিছিলোঁ। বিষাক্ত প্ৰেমৰ শিকলিত ভাস্কৰ বৰ্মনে যি অভিনয় কৰিলে, বাপৰে বাপ। কি যে দেহৰ অংগী ভংগী, কি যে বাক্যবান। কমেডিয়ান ভাস্কৰ বৰ্মনে বিষাক্ত প্ৰেমৰ শিকলিত যি কমেডিৰ অভিনয় কৰিলে, সেই অভিনয়কে মই আজি আপোনালোকক দেখুৱাম। কমেণ্ট কৰি ক'বচোন মোক কেনেকুৱা পালে তেওঁৰ অভিনয়। পৃথিৱী শান্তি, দুখ দুৰ্গতি মাৰি মৰক, সকলো আঁতৰি যাওক। ঘৰখনত ৰাহু কেতুৰ যি কুপদৃষ্টি পৰিছে সকলো দূৰ হওক। ওম শান্তি, ওম শান্তি, ওম শান্তি। এওঁৰ মূৰত শান্তি চব অলপ বেছিকৈ ঢালি দিয়াচোন। এওঁৰ গাত লাগি থকা ৰাহু কেতুবোৰ আঁতৰি যায় যদি যাওক। ওম শান্তি, ওম শান্তি, ওম শান্তি। কিবা যদি বেয়া বস্তু গাত লম্বি আছে সকলো আঁতৰি যাওক। আছে না, ৰাহু কেতু নাথাকিলেও সংগ্ৰাম কিন্তু মামীৰ গাত কিছু আছে। ওম শান্তি, ওম শান্তি। আপুনি কিন্তু এজন বাহিৰা মানুহৰ আগত মোক বৰ বেয়াকৈ অপমান কৰিলে। আপুনি এজনৰ আগত মোক ইমান বেয়াকৈ অপমান কৰিছে নহয়, চাব আপুনি। বেয়া কথাবোৰ চিন্তা কৰি বাহিৰা মানুহ নহয় নহয়, এইখন ঘৰলৈ গোসাই ধোৱাবলৈ আহি পৰিয়ালটোৰে এজন হৈ পৰিছো। মামীয়ে মোক বেয়া পালে নেকি মামা? তেওঁৰ বেয়া পোৱাটো থোৱা, তোমাৰ নিজৰ কথা কোৱাচোন। মোৰনো আৰু কি আৰু, চলি আছো জগদম্বাৰ কৃপাত। পিছে মামা, কথা এটা ঘুনুক ঘানাককৈ মই শুনি আছো। কি? আমাৰ বিক্ৰমে বোলে কোনোবা খ্ৰীষ্টান ছোৱালী ভাল পাই আছে, কথাটো সঁচা নেকি? ঠিকেই শুনিছা। ওম শান্তি, ওম শান্তি, ওম শান্তি। শান্তি কৰিলা যে অশান্তিৰ একজাননী পাইছো। এই বৰপূজাৰী পৰিয়াললৈ খ্ৰীষ্টান ছোৱালী বোৱাৰী হৈ আহিব, কথাটো ভাল হ'বনে বাৰু? আৰু বিক্ৰমক মই যিমান দূৰলৈকে জানো তেওঁতো কাৰো কথা নামানিব। বিয়াখন ফাটিবই যেন লাগিছে। তাকেই। আৰু এটা কথাহে মামা, কি? এই বিজ্ঞানৰ যুগত কোনে জাত পাতৰ বিচাৰ কৰি থাকিবহে? ভাল পাইছে যেতিয়া জাত পাতৰ বিচাৰ কৰিও লাভ নহ'ব নহয়নে? এই কথা তুমি কৈছা? তুমি এজন পুৰোহিত হয় নামতহে মই, সঁচা অৰ্থত পুৰোহিতৰ যিখিনি জ্ঞান থাকিব লাগে মোৰ নাই। এনে আৰু এনে কাম চলাই যাব পৰাকৈ সাধাৰণ কুলৰ অধিকাৰী মই। সেই ডাঙৰ ডাঙৰ পূজাবিলাক মই নকৰোঁ নহয়। মই পৰিচাৰক হিচাপে থাকোঁ, এচিষ্টেণ্ট। কিন্তু তোমাৰ যিটোহে গেটাপ, তোমাকতো কম জনা যেন নালাগে। বাহিৰত ধৰা নিদিব, পানীৰ গভীৰতা পানীত নমাজনেহে গম পায়। ডাঙৰ পুৰোহিতসকলৰ ওচৰত নিজকে পুৰোহিত বুলি নকওঁৱে মই, এচিষ্টেণ্ট। তুমি কিন্তু বৰ চালাক দেই দেউ। চালাক নহ'লে এই মহানগৰত ব্যৱসায় চলাব, চালাক হ'বই লাগিব, নহ'লে ব্যৱসায় নীতিকে কাটিলেই এইটো নম্বৰ, এয়াৰচেল নম্বৰ বাজিছিল, এইটো কাটিলেই। এইটো আকৌ জিঅ'। কথা এটা ফোন কৰে কাটি দিয়ে, থানাত দি দিলে গম পাই যাব। কি কৈ আছিলো মই, কি কৈ আছিলো? ব্যৱসায়। আপোনালোকৰ ঘৰখন কেতিয়াও এৰিব নোৱাৰো,
খুৰীদেৱে বহুত সহায় কৰিছে দেই মোক হয়। এই যে তিনিআলিৰ মূৰৰ বৰগছজোপাৰ সৈতে থকা আধা কঠা মাটি দান দিছে হয়। খুৰীদেৱে বৰগছজোপাত এতিয়া ৰঙা কাপোৰ এখন মেৰিয়াই লৈ দুই একে ধূপ চাকিও জ্বলা তাত এটা নিজাববীয়াকৈ মন্দিৰ সাজি আছো এ, জানো নহয় আচ্ছা হেৰি মন্দিৰটো সম্পূৰ্ণ হ'ল নেকি ৰঙৰ কাম কৰি আছে আৰু আৰু মামা মানে ভাগ্যৰ কি লীলা নহয় সেই বৰগছজোপাৰ গা গছডালত গণেশ বাবাৰ সুৰৰ লেখীয়াকৈ ওখকৈ আকৃতি এটা আছে পেইণ্টাৰৰ হতুৱাই সুৰডাল ৰং কৰাই মানুহৰ চকুত পৰাকৈ ৰাখিছো সেই ৰাস্তাৰে যোৱা মানুহে পইচা দলিয়াই থৈ যাব যোৰাবাটৰ গণেশ মন্দিৰটো দেখা নাই দেখিছো হে? দেখিছো দিনটোত কম টকা কালেকশ্যন হয় তাত বহুত হে? বহুত তেনে এটা মন্দিৰ যদি মামা মই ইয়াত বনাব পাৰো নহয় মামা মামা দুচকীয়া নহয় 4 চকীয়া গাড়ী লৈ গোসাই ধুৱাবলৈ আহিম মই তুমি কিন্তু কম বিজনেছমেন নহয় এইটো কিন্তু তুমি সাংঘাতিক কথা চিন্তা কৰিছা দেই এজন পুৰোহিত ৰাখিব লাগিব কিয় মই নিজে তত্ত্বাৱধানত থাকিম বেছিকৈ কালেকশ্যন মন্দিৰৰ বাহিৰতে হ'ব ৰাইজে দলিয়াই থৈ যোৱা পইচা ক'ত চিটিকিব ঠিকনাটো না বাহিৰত থাকিম আৰু মামা কেনেবাকে যদি মন্দিৰত দুখনমান বিয়া পাতি দিব পাৰো নহয় মামা মই মন্দিৰৰ নক্সাই সলাই পেলাম হয় দেই হয় তুমি কিন্তু পাক্কা বিজনেছমেন হয় পাৰিমনে মই মোৰ প্ৰজেক্টত ছাকচেছ হ'ব পাৰিমনে কথাই নাই নহ'লে বৰবাদ হৈ যাব লাগিব কিয় যিখিনি সাঁচতীয়া বুলিবলৈ আছিল মন্দিৰৰ নামতে খৰচ কৰিছো মই মামা এটা কাম নকৰি দিয়ক কি আমাৰ খুৰীদেউতো বিক্ৰমৰ বিয়াখন ঘৰত পাতিব নিদিয়ে কোনো পধ্যে কোনো পধ্যে খেৰটো মোকে নিদিয়ে কিয় মোৰ মন্দিৰতে বিয়াখন পাতি দিওঁ ন মোৰো ব্যৱসায় লাইনটো মুকলি হ'ব প্ৰজেক্টটো ছাকচেছ হ'ব হয় নেকি যদি তেনেকুৱা কিবা এটা হয় খেপটো বিয়াখন তোমাৰ মন্দিৰতেই হ'ব ওম শান্তি ওম শান্তি আয়ো খেপ কি খবৰ ভালনে ভাল ভাল হেৰি আজি জেঠাইও অহা কথা আছে ইয়ালে কেলে আহিব 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 আজি আহিব হেৰি নহয় ব্যৱসায় বাণিজ্য কেনে চলিছে ভাল কালেকশ্যন লাহে লাহে বাঢ়িছে এই ফুলডালে বৰ কাম দিছে মানুহৰ চকুত পৰাকৈ ৰাখিছো যে দেখাৰ লগে লগে ভক্তিৰ ভাৱ আহে আহিব আহিব কেলে জেঠাই আহিব আহিছে ন আজি ইমান দিনে মাতি মাতি আনিব পৰা নাই আজি নমতাকৈ আহিছে বোলো মন্দিৰতে বহিব মই গৈ আছো তুমি চোৱাচোন আহিব দে আহিব দে আহিম আহিম আনিছো আকৌ কি পুলুং পালাং কৰি চাই আছে এটকা দুটকা পৰি থাকে আজি নাই বৰ ধুনীয়া লাগিছে আপোনালোকৰ ধৰ্মৰে বিয়াৰ কামত আগৰ বিয়াৰ কাম আৰম্ভ কৰিব পাৰো চব ঠিক ঠাক হৈ গ'ল ঠিক ঠাক বিক্ৰম তই মন্দিৰলৈ যাচোন মই গৈ আছো কথা এটা হ'ল নহয় আচ্ছা হেৰি বিয়াখনত মন্ত্ৰ পাঠ কোনে কৰিব মই শিকিছো পাৰিম বুলি বিশ্বাস এটা হৈছে অন্ততঃ এনেধৰণৰ বিয়াবিলাক যে মোৰ মন্দিৰলৈকে আহিব বিশ্বাসটো হৈছে গতিকে আজি বিয়াখন পাতি ৰাস্তাটো মুকলি কৰি দিওঁ মানে ফিটা কাটি দিওঁ মই আকৌ বিয়াখন নহ'ব বুলি ভাবিছিলো এতিয়াওতো হোৱা নাই কিনো কয় পানী আহি ডিঙি পালে সি ডুবিবলৈ কিমান পৰ তাৰমানে নহ'বও পাৰে নেকি আহক সোনকালে আহক আইজনী আৰম্ভ কৰ আৰম্ভ কৰ
গাড়ীতে বহি থাকিলে মই গাড়ীতে বহাই থয় কামটো হৈ গ'ল নেকি মোৰ খেপটো এতিয়া কি হ'ব হ'ব দে হ'ব বিয়াখন আপোনাৰ মন্দিৰতে হ'ব যোৱা মাছ তোমালোক হাঁহি হাঁহি মন্দিৰলৈ যোৱা মই ইয়াৰ পৰা আশীৰ্বাদ কৰিছোঁ কলিজা কলিজা মৰমে ধানি দি যা হাঁহি হাঁহি পেট বিষাই গ'ল তেওঁৰ অংগী ভংগীবোৰ দেখি তেওঁৰ ডাইলগ ডেলিভাৰী দেখি আচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন ভাস্কৰ বৰ্মনৰ এই কমেডি আপোনালোকে কেনেকুৱা পালে আৰু যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টিত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ক লগতে এনেকুৱা ধৰণৰ হাস্যৰসিক বিভিন্ন ধৰণৰ ভিডিঅ' উপভোগ কৰি থাকিবলৈ মোৰ ইউটিউব চেনেল ৰাণাছ ৱৰ্ল্ডত ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ আজিলৈ আহিলোঁ